অসমৰ ফুটবলক আমি এক নতুন ৰূপ দিম। 13 নৱেম্বৰ তাৰিখে সৰুসজাই ষ্টেডিয়ামত অসমৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেল অনুষ্ঠিত হ'ব ভাৰত আৰু মালয়েছিয়াৰ মাজত। আশা কৰোঁ আপোনালোক সকলোৱে আহি আমাক উৎসাহিত কৰিব। অসমৰে জয়গান, গানে গানে গুৱাহাটী ফুটবলৰে মহাগান। মনে মনে গুৱাহাটী অসমৰে জয়গান, গানে গানে গুৱাহাটী ফুটবলৰে মহাগান। ঘুরে ঘুরে নাচিবা তালে তালে